নমস্কাৰ, সকলো অসমবাসী ৰাইজলৈ অসমীয়া ইউটিউব চেনেল মায়ং তন্ত্ৰ মন্ত্ৰলৈ স্বাগতম। আজি আপোনালোকক দিবলৈ গৈ আছোঁ মোহন বা মোহিনী মন্ত্ৰ আৰু বিধি, বা নাইতো ক'ব পাৰি সৰ্ববশীকৰণ। যিকোনো ব্যক্তি আপোনালোকৰ বশীভূত হ'ব। আপোনালোকে কোৰ্ট কাছাৰী, আপোনাৰ কোনোবা যদি কেছত পৰিছে বা কোনোবা বিচাৰত মানে কি বা কিবা দোষত পৰিছে, যদি বিচাৰ দিছে কোনোবাই, এই কামটো কৰি যাওক। ভগৱানৰ কৃপাত বা আল্লাহৰ কৃপাত আপুনি কেছত জয়ী হ'বই বা আপোনাৰ বিচাৰত জয়ী হ'বই। যিকোনো বিচাৰলৈ গ'লে এই প্ৰয়োগটি কৰি গ'লে আপোনালোকৰ বিষয়ে কোনো ব্যক্তি বিপক্ষে নকয়, আপোনাৰ ওপৰত কোনো মাত নামাতে, কোনো সিদ্ধি কৰি ল'ব নালাগে, নিজে নিজে সিদ্ধি হৈ থাকে। আপোনালোকে কেৱল ব্যৱহাৰ কৰিলে হ'ল। এই মন্ত্ৰ মায়ঙৰ শক্তিশালী মন্ত্ৰ। মন্ত্ৰ এবাৰ প্ৰয়োগ কৰি চালে বুজিব তন্ত্ৰ মন্ত্ৰৰ শক্তি কিমান। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক বা আল্লাহৰ ওপৰত বিশ্বাস ৰাখি এবাৰ প্ৰয়োগ কৰি চাওক। ভালকৈ শুনি লওক, মন্ত্ৰ বিধি দিবলৈ গৈ আছোঁ। ভিডিঅ'টো ভালকৈ মনোযোগ দি চাওক। মায়ঙৰ তন্ত্ৰ মন্ত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে থকা ঘণ্টি বুটনটো দবাই দিয়ক, যাতে আমাৰ সকলো ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ পায়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক। কিবা যদি সুধিব লগা থাকে কমেণ্ট কৰি জনাব, নিশ্চয় সমাধান দিয়া হ'ব। এতিয়া শুনক বিধি। শ্বেত অপৰাজিতাৰ মূল লৈ, মানে গছৰ শিপা লৈ, তাৰ লগত গৰকচনা মিহলি কৰি মিহিকৈ বটি ল'ব। বটি লোৱাৰ পিছত সেই গৰকচনা আৰু শিপা যিটো মিশ্ৰণ হ'ব, উক্ত মন্ত্ৰটি আপোনালোকে 3 বাৰ পাৰে, 5 বাৰ পাৰে বা 7 বাৰ পাৰে, যেনেকৈ মানে পাৰে সেনেকৈ অভিমন্ত্ৰিত কৰি ল'ব। তাৰপিছত নিজৰ কপালত তিলক দি ল'ব বা তিলক ধাৰণ কৰি ল'ব। তিলক ধাৰণ কৰি লোৱাৰ পিছত আপুনি যি ঠাইত থাকিব সেই অঞ্চলটো বা সেই জেগাখিনি যিখিনি মানুহ থাকে বা সেই বিচাৰত বা সেই কোৰ্টত যিখিনি মানুহ থাকে আপোনাৰ বশীভূত হ'ব বা মোহন হ'ব বা মোহনী হ'ব। মন্ত্ৰটি ভালকৈ শুনিব, যাতে ইয়াতে কোনো ভুল শ্ৰুতি নহয়, তাৰ কাৰণে ধ্যান দিব। ওম বক্ৰ কিৰণে শিৱে ৰক্ষ ভয়ে মায়া হ্ৰামিত কুৰু কুৰু সাহা। আৰু এবাৰ কৈ দিছোঁ। ওম বক্ৰ কিৰণে শিৱে ৰক্ষ ভয়ে মায়া হ্ৰামিত কুৰু কুৰু সাহা। সকলো ধৰণৰ তন্ত্ৰ মন্ত্ৰ আৰু সাধনাৰ বিষয়ে জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, লগতে যিমান পাৰে শ্বেয়াৰ কৰক। ধন্যবাদ। জয় আই অসম।